নমস্কাৰ ষ্টুডেণ্ট, আজি মই শিকাবলৈ যাই আছোঁ ধাতু আৰু অধাতুৰ এটা প্ৰশ্ন। বৰ্তমান মাত্ৰ অধ্যায় ক্লাছ 10ৰ অধ্যায় 3। ভিডিঅ'টো ভাল লাগে যদি লাইক কৰিব আৰু নতুন আহিছে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিব। ধাতুসমূহৰ তিনিটা ধৰ্ম লিখা। 1 নম্বৰ, ধাতুসমূহ ধাতৱ ত্ৰুটি থাকে, অৰ্থাৎ বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকমিকিয়া। 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্ট, ধাতুসমূহ ঘাত সহনশীলতা গুণ আছে, অৰ্থাৎ ইহঁতৰ হাতুৰিৰে মৰিয়াই পাতল পাত বনাব পাৰি। 3 নম্বৰ প্ৰশ্নটো, ধাতুসমূহ নমনীয়তা গুণ আছে, অৰ্থাৎ ধাতু পাত দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি। এই তিনিটা পইণ্ট মই দিলোঁ আৰু নেক্সট ভিডিঅ'ত বেলেগ প্ৰশ্নৰ উত্তৰ দিম। থেংক ইউ। নতুন আহিছোঁ, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।